নমস্কাৰ ইমান দিনৰ মূৰত আপোনালোকৰ মাজত আহি মোৰ আজি সঁচাকৈ বহুত ভাল লাগিছে আপোনালোক সকলোৰে চাগে ভালেই দেশৰ কি পৰিস্থিতি আপোনালোক সকলোৱে গমেই পাইছে সেইকাৰণে আপোনালোক সকলোৱে ঘৰত থাকক সুৰক্ষিত থাকক আৰু আমাক যেনেদৰে আগলৈকে আপোনালোকে মৰম আদৰ আৰু ছাপোৰ্ট কৰি আহিছে তেওঁলোকে আগলৈও ইয়াৰ পিছলৈকো যাতে আমাক তেনেকৈ মৰম আদৰ আৰু ছাপোৰ্ট কৰি যায় আজি মই যেটো আপোনালোকৰ মাজত কাহিনী লৈ আহিব ওলাইছো সেই কাহিনীটো আপোনালোকক এনেকুৱা ফিল কৰাব যে মোৰ টাইম এইটোৱে মই এতিয়া একচন ল'ব লাগিব মই মোৰ ফিউচাৰটোৰ ওপৰত এতিয়াই কাম কৰিব লাগিব এই আজি যেটো কাহিনী সেই কাহিনীটো হৈছে এখন ৰাজ্যৰ য'ত ৰজাবোৰক 5 বছৰৰ মূৰত সলনি কৰা হয় এজন ৰজাক 5 বছৰ মূৰত সলনি কৰা হয় আৰু 5 বছৰ কমপ্লিট হোৱাৰ পিছত তেওঁক যিখন ঠাইলৈ লৈ যোৱা হয় সেই ঠাইখনত জীয়াই থকাৰ কোনো সম্ভৱেই নহয় যেতিয়া এজন ৰজা 5 বছৰ কমপ্লিট হোৱা হয় এজন ৰজাৰ এতিয়া 5 বছৰ কমপ্লিট হয় তেতিয়া তেওঁক নতুন কাপোৰ পিন্ধাই দিয়া হয় আৰু গুড বাই ক'বলৈ হাতীৰ ওপৰত উঠাই তেওঁক সেই জাগাখনলৈ পঠিয়াই দিয়া হয় তাৰ পিছত সেই ৰাজ্যৰ মানুহবোৰৰ মাজত এইটো আলোচনা হ'ল যে ৰজাজনক সেই ৰাজ্যৰ ৰজা হৈ থকা ৰজাৰ যেতিয়া 5 বছৰৰ পিছত সেই জাগাটোলৈ পঠিয়াই দিয়া হ'ল তেতিয়া তাৰে মানুহবোৰে ভাবিলে যে এতিয়া আমাৰ ৰাজ্যৰ ৰজা কোন হ'ব তেতিয়া তেওঁলোকে আলোচনা কৰি দেখিলে যে তেওঁলোকে এইটো কথাত আহি পৰি যে আমাৰ ৰাজ্যত ৰজা হোৱাৰ যোগ্য ব্যক্তি এজনেই আছে সেইজন আটাইতকৈ বেছি বুদ্ধিয়ক চতুৰ সাহসী সেইবাবে তেওঁলোকে থিৰাং কৰিলে যে এইজন ব্যক্তিয়ে আমাৰ কাৰণে ৰজা হোৱাৰ যোগ্য তাৰপিছত তেওঁলোক মানে ৰাজ্যৰ মানুহবোৰ তেওঁ সেই মানুহজনৰ ওচৰলৈ গৈ আৰু তেওঁক ৰজা হোৱাৰ প্ৰস্তাৱটো দিলে আৰু লগতে তেওঁক এইখিনি কথাও ক'লে যে 5 বছৰৰ পিছত তেওঁক এনেকুৱা এটা জাগাত পঠিয়াই দিয়া হ'ব প্ৰথমতে মানুহজনে না কৰিছিল কিন্তু তেওঁক ইমান বেছি ৰিকুৱেষ্ট কৰিলে যে মানুহবোৰে তেওঁ হা ক'বলৈ মান্তি হ'ল আৰু তেওঁ এইটো এগ্ৰী কৰিছিল যে তেওঁক যিটো জাগালৈ পঠিয়াই দিয়া হ'ব তাত তেওঁ 5 বছৰৰ পিছত তেওঁক যিটো জাগালৈ পঠিয়াই দিয়া হ'ব তাত তেওঁৰ মৰণ নিশ্চিত তেওঁ ৰজা হোৱাৰ 3 দিন পিছত ৰাজ্যৰ মানুহবোৰক সুধিলে যে এনে কোনটো ৰজাবোৰক 5 বছৰ কোনটো এনে জাগালৈ লৈ যোৱা হয় যে মৰণ নিশ্চিত তাৰ পিছত মানুহবোৰে সেই ৰাজ্যৰ মানুহবোৰে ৰজাজনক সেইখন জাগালৈ লৈ গ'ল তাৰপিছত ৰজাজনে সেই জাগাটো ভিজিট কৰিলে আৰু দেখিলে যে তাত সেই জাগাটো বহুত ঘন জংঘল তাৰ পিছত য'ত খোৱা পানীৰ খোৱাৰ কোনো ব্যৱস্থাই নাই য'ত জীয়াই থকাৰ কোনো সম্ভৱেই নহয় আৰু যেতিয়া গোটেই জাগাটো তেওঁ ভিজিট কৰি দেখিলে যে তাত তেওঁৰ আগৰ ৰজাবোৰৰ ডেড বডিজবোৰ পৰি আছে তাৰপিছত তেওঁ এইখিনি দেখি এইটো থিৰাং কৰিলে যে মই এতিয়া একচন ল'ব লাগিব মই 5 বছৰৰ পিছত এইটো জাগাত নাহো তেওঁ যিখিনি কাম কৰিলে ইয়াৰ পিছত সেই কাম কৰি মোৰ লগতে আপোনালোককো এটা শিক্ষা দিব তেওঁ কোৱামতে কাম কৰিলে তেওঁ ভবামতে কাম কৰিলে তেওঁ প্ৰথম বছৰত সেই জাগাখিনি সকলো গছ কাটিলে তাৰপিছত তেওঁ দ্বিতীয় বছৰত সেই জাগাটোক এই ঠাইখন এনেকুৱা এটা ঠাইলৈ পৰিৱৰ্তন কৰিলে য'ত সেই ঠাইখন যাতে দেখাত জংঘলৰ নিচিনা নালাগক তাৰপিছত তেওঁ তৃতীয় বছৰত তাত এগ্ৰিকালচাৰ কৰিলে তাত বিল্ডিং বনোৱাৰ কাম আৰম্ভ কৰিলে তাত মানুহবোৰে গৈ ঘৰ সাজিলে ৰাস্তা বনোৱাৰ কাম ষ্টাৰ্ট কৰিলে সেই 5 বছৰ কমপ্লিট নহওঁতে তেওঁ সেই জাগাখন এনেকুৱা এখন ঠাইলৈ সলনি কৰিলে তাত যেন সেই ঠাইখন মানুহ থকাৰ উপযুক্ত হৈ পৰিম তাৰপিছত তেওঁ 5 বছৰ নহওঁতে তেওঁ ৰাজ্যৰ মানুহবোৰক ক'লে যে মোৰতো 5 বছৰ কমপ্লিট হ'ল মোক সেই জাগাটোলৈ পঠিয়াই দিয়ক তেতিয়া তাৰ ৰাজ্যৰ মানুহবোৰে ক'লে যে আপোনাৰ 5 বছৰ কমপ্লিট হ'ব এতিয়াও 10 দিন আছে তাৰপিছত যেতিয়া তেওঁৰ 5 বছৰ তেওঁ ইমানেই বেছি এক্সাইটেড হৈ আছিল তেওঁ 5 বছৰ নহওঁতে সেই ঠাইখনলৈ যাব বিচাৰি আছিল তেওঁৰ যেতিয়া 10 দিন অৰ্থাৎ 5 বছৰ কমপ্লিট হ'ল তেতিয়া সেই ৰাজ্যৰ মানুহবোৰে তেওঁক নতুন কাপোৰ পিন্ধালে তাৰপিছত আৰু তেওঁক হাতীত উঠাই গুড বাই ক'বলৈ হাতীৰ ওপৰত উঠালে তেতিয়া মানুহবোৰে দেখিলে যে সেই ৰজাজনেচোন হাঁহি আছে কিন্তু ইয়াৰ আগত টোটেলি এটা ব্যতিক্ৰম এটা ঘটনা দেখে যে 5 বছৰ যেতিয়া কমপ্লিট হয় তেতিয়া
ৰজাজনে কান্দি কান্দি ইয়াৰ পৰা যায়, কিন্তু এইবাৰ এই ৰজাজনে হাঁহি আছে। তেতিয়া তাৰে মানুহবোৰে সুধিলে যে আপুনি কিয় হাঁহি আছে? তেতিয়া তেওঁ যিটো ইয়াৰ প্ৰশ্নৰ এই প্ৰশ্নটোৰ যিটো উত্তৰ দিছিল, তেওঁ সেই উত্তৰটো আপোনালোক সকলোৱে মনত ৰাখিব। আপুনি যেতিয়া এইখন দুনিয়াত আহে, আপোনালোক সকলোৱে যেতিয়া এইখন দুনিয়াত আহে, তেতিয়া আপোনালোকে কান্দি থাকে আৰু সকলো মানুহে হাঁহি থাকে। কিন্তু আপুনি যোৱাৰ সময়লৈকে এনেকুৱা কিছুমান কাম কৰি যাওক, যি কামবোৰে যিয়ে যিয়ে সকলোকে কন্দায় আৰু আপুনি যাতে হাঁহি হাঁহি যায়। সেই তেনেকেই ৰজাজনে সেই ঠাইখনত যাতে হাঁহি হাঁহি গ'ল। আৰু ৰজাজনে এইখিনি কথাও ক'লে, তেওঁলোকক এইখিনি কথা ক'লে যে তেওঁৰ আগৰ ৰজাবোৰে ৰাজকোটত ইমানেই বেছি সোমাই পৰিছিল যে তেওঁলোকে লাক্সাৰিজ বস্তু পিন্ধা, তাৰপিছত তেওঁলোকে এনজয়মেণ্ট কৰাত ইমানেই বেছি সোমাই পৰিছিল যে তেওঁ এইখিনি ভবা নাছিল যে 5 বছৰ পিছতে এনেকুৱা এটা ঠাই এখন পঠিয়াই দিয়া হ'ব য'ত মৰণ নিশ্চিত। কিন্তু মই ৰজা হোৱাৰ পিছতো মই মোৰ নিজৰ ফিউচাৰটোৰ কথা ভাবিছিলোঁ, মই মোৰ নিজৰ ফিউচাৰটোৰ ওপৰত কাম কৰিছোঁ, সেইকাৰণে মই যে হাঁহি হাঁহি গৈছিলোঁ। তেওঁ সেই 5 বছৰত সেই ঠাইখন ঠিক কৰাৰ লগতে তেওঁ ছেভিংছ কৰিছিল, তেওঁ বহুত কম পইচা খৰচ কৰিছিল আৰু নিজৰ লগত বহুত বেছি পইচা জমা কৰিছিল, যাতে 5 বছৰ পিছতে সেই পইচাখিনি সেই ঠাইখনলৈকে লৈ যাব পাৰে। তাৰপিছত ৰজাজনে তেওঁ ভাবিব পাৰিলে মই ৰজা হয় মই এতিয়া ৰাজ কৰিব পাৰোঁ, কিন্তু সেই নহয়, তেওঁটোৰ ফিউচাৰটোৰ কথা ভাবিলে। আপোনালোকে এই কাহিনীটোৰ পৰা কি শিকিলে? আপোনালোকে সময় নষ্ট নকৰি আজিয়ে আপোনালোকে নিজৰ ফিউচাৰটোৰ ওপৰত আজিৰ পৰাই নিজৰ ফিউচাৰটোৰ ওপৰত কাম কৰক। মোৰ এজৰ যোনবোৰ আছে, অৰ্থাৎ 16 to 24, এইখিনি সময়ত আমাৰ কাম কৰাৰ বাবে যিটো হেঁপাহ থাকে, যিটো ইচ্ছা থাকে, সেইটো অন্য এজত নাথাকে। সেইকাৰণে এইটো এজত যদি আপোনালোকে ফূৰ্তি কৰাত, এনজয় কৰাত, ঘূৰা ফুৰা কৰাত আপোনালোকে যদি সময় নষ্ট কৰি পেলায়, তেনেহ'লে আপোনালোকৰো অৱস্থা সেই আগৰ ৰজাবোৰৰ নিচিনাই হ'ব। আপোনালোককো এনেকুৱা এটা দুখীয়া অৱস্থালৈ, জীৱনটো আপোনাৰ এনেকুৱা এটা দুখীয়া অৱস্থালৈ লৈ যাব য'ত আপোনাৰ সেই দুখীয়া অৱস্থাটোৱে আপোনালোকক খাই পেলাব। সেইকাৰণে আপোনালোকক সেই চতুৰ ৰজাজনৰ নিচিনাকৈ আপোনালোকৰ ফিউচাৰটোৰ কথা হ'ব, ফিউচাৰটোৰ ওপৰত কাম কৰক। আপোনালোক নিশ্চয় ইন ফিউচাৰ আৰামী এটা জীৱন যাপন কৰি থাকিব পাৰিব। আপোনালোকৰ যদি আজিৰ এই আমাৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গ, কাজিনছ, ফেমিলি সকলোৰে লগত শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।